মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মোৰ নতুন চেনেলটোৰ নাম হৈছে পল্লৱ দেৱৰজা। মই এইটো চেনেলৰ জৰিয়তে মই মানুহক দেখাব বিচাৰিছোঁ মই কেনেকৈ ভিডিঅ'বিলাক কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ যাব আৰু স্কিপ নকৰিব ভিডিঅ'টো। মই এতিয়া আৰম্ভ কৰিছোঁ ভিডিঅ'টো। পোৱালিটো বডি চাট বডি দুখা আকৌ চবেই আকৌ আমাৰ বডি দুখা WWE বডি খেলা মানুহ দুখাই দে আকৌ বডি দুখা দেখা বা বডি দুখা ঐ লাগে না চানি চাব এতিয়া মোৰ হাত ডিছৰেস্পেক্ট এইটো বডিটো খাব আকৌ এই ৰূপমক দুখাব এনেকৈ মাৰি থ আকৌ পোৱালিটো আকৌ সৌবাহঁতৰ এইটো কি বাঁহ গছ আছে মানে কি বুলি কয় আমাৰ সৌবাহঁতৰ ঘৰ এইটোৱে আমাৰ দেউতা মানে বাইক হয় সেইটোৱে ঘৰ। আৰু গৰম দিনত ইয়াত থাকি ভাল লাগে মানে বাঁহ গছ আছে ন মানে যিমানেই গৰম নেথাকক ইয়াত ঠাণ্ডা লাগে মানে শুই চানি ইয়াত যিমানে মানে গৰম দিলে ইয়াত থাকি ভাল লাগে ন ৰাতি শুই ঠাণ্ডাই হৈ থাকে ইয়াত। এইটো মোৰ ভাইটি হয় এইটো কাকা এয়া গৈ আছোঁ এজেগালৈ আমি চানি মই আৰু এইটো কি 12 বজিয়া যাব পাৰে আৰু এইটো কি ৰহা যাব পাৰে মানে এইটো মৰিগাঁও ডিষ্ট্ৰিক্ট আৰু নগাঁও ডিষ্ট্ৰিক্ট পৰে এইটো মানে আমাৰ ৰোডটোত মানে এইটো কি 12 বজিয়া যাওঁ এইটো কি 12 বজিয়া যাব পাৰে ন এইটো কি ৰহা যাব পাৰে মানে 12 বজিয়া আৰু নগাঁও ৰোড এইটোৱে মানে। আৰু মোৰ লগত আছে এইটো মালটো আমাৰ এইটো শিৱ মন্দিৰ হয় নতুনকৈ বনাইছে এইটো এতিয়া কি বুলি কয় নতুনকৈ বনাইছে ন দেহাটো এইটো আমাৰ শিৱ মন্দিৰ হয় নতুনকৈ বনাইছে এইটো আমি শিৱ পূজাত এখন ইয়াতে আমি পূজা কৰিব আহোঁ এইটো মন্দিৰতে। আৰু এতিয়া আমি গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই যাব স্কিপ নকৰিব ভিডিঅ'টো এদিকে আছে নি পালোঁ আমি আমাৰ এইটো ডুবি বুলি কয় আৰু এইটো যোনটো ৰোড হয় এইটো 12 বজিয়া ৰোড আৰু এইটো ৰহা ৰোড হয়। আৰু আমি ইয়াতে বহাগ বিহুত আমি ইয়াতে গা ধুব আহোঁ ইয়াত মানে গৰু লৈ পেলাই ইয়াতে গা ধুব আহোঁ গৰু চানি এৰিয়া আৰু আমি বহাগ বিহুত ইয়াতে মানে যিমান মানুহ আহে আমাৰ গাঁওখনৰ পৰা ইয়াতে মানে বহাগ বিহুত গা চা ধুৱাই গৰুক আৰু এইটো কি ৰহা যোৱা ৰাস্তা হয় এইটো ৰহা বুলি কয় এইটো আমাৰ। আপোনালোকে ভিডিঅ'টো চাই যাব মই নতুনকৈ খুলিছোঁ গম পাইছে মই কথা ক'বাত কেতিয়াবা ভুল হ'ব পাৰে মই বেছি নাজানো প্ৰথম ইউটিউব খুলিছোঁ ন সেইকাৰণে। আৰু আপোনালোকে চাই যাব দৃশ্যবিলাক আৰু আমাৰ গাঁৱলীয়া পৰিৱেশ হয় এইটো। এতিয়া আমি গৈ আছোঁ আপোনালোকক মানে এইটোৱে ভিডিঅ' আমি দেখুৱাবৰ কাৰণে গৈ আছোঁ আপোনালোকৰ জেগাবিলাক কেনেকুৱা হয় আমাৰ গাঁৱলীয়া জেগাবিলাক কেনেকুৱা হয়নে নহয় হয়। মোৰ লগত আছে এটা ভাইটি আছে এইটো ভিডিঅ'ত দেখিবই চাগে প্ৰত্যেকটো ভিডিঅ'তে দেখিব এইটো মালটো এইটো নাথাকিলে ভিডিঅ' নহয় নহয় মই মানে फिल्मों डायरेक्टर मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो আৰু চানি আপোনাৰ আৰু কি খেতি কৰিছে চাব আহিছোঁ আমাৰ ৰাস্তা কাষতে মানে কি বুলি কয় আমাৰ নহয় বেলেগে খেতি কৰিছে আমি তাকে চাব আহিছোঁ কি মানে এইডোখৰ জেগাত কৰি থৈছে চানি এইটো পতা হ'ব নে কি হ'ব এইটো এইটো মানে আলু খেতি নেকি অঁ আমাৰ এইটো কি ৰহা যোৱা ৰাস্তাটো কাষতে মানে আলু খেতি কৰা হৈছে আমাৰ নহয় বেলেগৰ হয় কৈছোঁ এনে কথাবিলাক আলু খেতি কৰা হৈছে মানে মই ধুই আলু নেকি ন আলু খেতি কৰা হৈছে আমাৰ এইবিলাক গাঁৱলীয়া পৰিৱেশ হয় ধুনীয়া মানে কি বুলি কয় যেনেকৈ টাউনত খালি বিল্ডিং চিল্ডিঙে থাকে আমাৰ গাঁৱত চাবি না কি মানে নহয় দে আমাৰ গাঁৱত কেতিয়াও মানে প্ৰকৃতি লাইফ এটা নাপাবি আমাৰ বিশুদ্ধ অক্সিজেন পোৱা যায় বিশুদ্ধ বতাহ পোৱা যায় যেনেকৈ বেলেগ গাঁৱলীয়া জেগাত এই পলিউশ্যন এইবিলাক ডুপ্লিকেট আমাৰ পলিউশ্যন নাই ইয়াত পূৰা অক্সিজেনটো বিশুদ্ধ অক্সিজেন পোৱা যায় আমাৰ ইয়াত বিন্দাছ চাৰিওফালে সেউজীয়া হয়নে নহয় তাই ভাল ইয়াত একো পলিউশ্যন নাই তাত বেলেগ বাহিৰত মানে কি বুলি কয় যেনেকৈ বিল্ডিং চিল্ডিং আছে টাউনত ঘৰ চৰ মানে কি বুলি কয় পলিউশ্যনটো বেছি আমাৰ ধুনীয়া বিশুদ্ধ অক্সিজেন বিন্দাছ আৰু এইবিলাক খেতি কৰা হৈছে আলু খেতি কৰা হৈছে আৰু এইদিকে এতিয়া এইফালে অলপ খানা চানা খাইছে এইবিলাক অলপ খানা চানা খাই আছে মানে বিন্দাছ একো নাই কাৰণ এটাই পালে এইবিলাক মুদাম চুদাম ওচৰতে গাঁৱলীয়া পৰিৱেশ হয় এইটো আমাৰ এইটো মুধাম মানে ডাঙৰ মুদাম লাগিছে নে নাই লাগিছে সৰু লাগিছে
আৰু যিবা মধুম আছে যিবা ৰঙা মধুম সেই যিবা লাগিছে নে এইটো কাৰ ঘৰ বনাই আছে এইটো এইটো মানে আমাৰ খুৱাইৰ ঘৰ অঁ জয়ন্ত খুৱাইৰ ঘৰ জয়ন্ত এদিকেও আলু খেতি কৰা হৈছে ন অঁ আমাৰ গাঁৱলীয়া পৰিৱেশ এইটোৱে ভাল আমাৰ চানে এতিয়া যাবি নে কি এইটো ঘৰটো আমাৰ খোৱাদৰ ঘৰ বনাই আছে নেকি হেৰি যে জয়ন্ত খোৱাদৰ ঘৰ বনাই আছে ন যা পৰিৱেশটো এনেকুৱা পৰিৱেশ হ'লে বহুত ভাল লাগে হয়নে নহয় প্ৰকৃতি পৰিৱেশ এটা বুলি কয় হয়নে নহয় প্ৰকৃতি পৰিৱেশটো হ'ল আমাৰ স্বাস্থ্যৰ কাৰণে ভাল ধুনীয়া সেইটো ঐ কি পাই আছ দেহা মধুম খাইছে ৰ'বাচোন অলপ অঁ অঁ উঠি যা উঠি যাবি নেকি দেহা মই উঠি যাম আৰু কেঁচা হৈ আছে নেকি এইটো অঁ কেঁচা হৈ আছে পকা নাই নেকি হা কেঁচাকে অলপ এই ভাঙি থাকিব দানি ভাঙি থাকিব এদিকে নামোয়া এয়া মানে ইয়াত যোৱা অঁ হ'লা এতিয়া এদিকে যাম এদিকে সেইটো বছৰত মানে ইয়াত বানপানী আছিলে আমি মাছ পানী ইমানলৈকে আছিলে তাৰপিছত আৰু একো ইমানলৈকে পানী আছিল ন পুলটো ঢাকি আছিলে আৰু আমি ইয়াতে আহি পেলাই মাছ মাৰো ন দেহা বেচা আৰু কিবা কিবি মাছ মাৰো আৰু এইটো ৰাস্তাটো এতিয়া সহায় গৈছে মানে কি বুলি ৰাস্তাটো সহায় লৈ গৈছে ন দেহা পানীয়ে সহায় লৈ গ'লে এইটো ৰাস্তাটো এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু ভিডিঅ'টো এতিয়া শেষ হোৱা নাই আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাওক আৰু কমেণ্ট কৰিব লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শেষ হোৱা নাই তেওঁ কৈ থৈছোঁ ন হয়নে নহয় হয় আৰু ভিডিঅ'টো কাইলৈ পাই যাব আৰামত কাইলৈ পাই যাব হয়নে নহয় হয় আৰু মোৰ চেনেলটো মই নতুনকৈ খুলিছোঁ গম পাই মোৰ কথা কোৱা ভুল হ'ব পাৰে মই বেছি এক্সপিৰিয়েঞ্চ নাই বেছি মানে গম পায় নতুন ইউটিউবাৰ কেনেকুৱা হয় সেইকাৰণে মই কি বুলি কয় দেখা হয় আপোনালোকে মোৰ এইটো চেনেলটোৰ নাম হ'ল পল্লৱ দেউৰজা মই নতুনকৈ খুলিছোঁ 60 অসমীয়া ল'ৰা হয় জয় আই অসম আৰু ভিডিঅ'টো একেবাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো এতিয়া শেষ হোৱা নাই বলক আমি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ এতিয়া একে লাষ্টতে মালটো কৰি দিম আৰু মই ঘৰ আহি পালোঁ আৰু মই সৌভাগলৈ গৈ আছোঁ আজি ভাত খাবৰ কাৰণে মাতিছে ভিডিঅ'টো শেষ হোৱাই নাই এতিয়ালৈকে আৰু সৌভাগত ভাত খাব লাগিব যাই পেলাই ভিডিঅ'টো শেষলৈ চাব আৰু স্কিপ নকৰিব ভিডিঅ'টো ধুনীয়াকৈ চাই যাব নিমকি চিমকি খাইছোঁ আৰু মই ঘৰত আহি পেলাই মই সৌভাগত মই গৈ আছোঁ উঠনি মই প্ৰথম দৃশ্যটো এইটো আমাৰ মাজু বুঢ়াহঁতৰ ঘৰ হয় আৰু এইটো এই ল'ৰাটোৰ লগত যে মোৰ লগত আছিল যে এইটো ল'ৰাটোৱে আৰু এতিয়া আমি বাহঁতৰ ঘৰত গৈ আছোঁ ভাত খাবৰ কাৰণে মাতিছিলে এতিয়া ভাত খাবৰ কাৰণে গৈ আছোঁ আপোনালোকে চাই যাব আৰু কি কৰি আছে তই নাই হোৱা ভিডিঅ'টো শেষলৈ চাব একে স্কিম কৰিব কৈ দে এবাৰ অঁ শেষলৈ যাব আৰু লাইক চাইক কৰিব ভিডিঅ'টো শেষেই হোৱা নাই লাইক চাইক কৰিবা দিলি নহয় লাষ্টত লাইক কৰি দিব কিন্তু অঁ সৌবাহঁতৰ ঘৰ আহি পালোঁ আহি এই পাগল পালি কি কৰি আছ এই ভিডিঅ' বনাই আছোঁ ইউটিউবত ভিডিঅ' আৰু এতিয়া মই বহি আছোঁ এতিয়া আমাৰ বাহঁতে ভাত চাত বনাব এতিয়া তাকে মই অলপ দুখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক আৰু মই ভাত খাম আপোনালোকে দেখিবই ভাত খোৱা হয়নে নহয় এই আমাৰ সৌবাহঁতৰ ঘৰত এইটোৱে আমাৰ ঘৰত কি কবি আৰু ভাই ভাত বনাই আছে আলু চালু কাটিলি নবা অঁ আমাৰ ৰাইজৰ পোৱালি বহি আছে ইয়াতে এইটো ছাৰ ৰাইজৰ পোৱালি ছাৰ দেৱা এই গৰম গৰম পুৰা মাংস ওলাইছে ন বা খাবা লাগে এনেকৈ কি আমাৰ এইটো দুখীয়া মানে এনেকুৱাই আৰু এইবিলাক লেবেল চেবেল নাই আমি ডাইনিং টেবুল ইয়াক নুদুখাং ই মানে অলপ আহি হাই লেভেলৰ মানুহ যে আমাৰ চানিক দুখাম ন আমাৰ চানিয়ে আমি দুখীয়া মানুহ মাটিতে বহি খাম আৰু কি হয় নে নহয় এইটোৱে আমাৰ ডাইনিং টেবুল আমাক কি ডাইনিং টেবুল লাগে খালি পেটটো ভৰিলেই হ'ল চানি আমি ভাত খাই পেলাই আহি পালোঁ ন আমি সৌবাহঁতৰ পৰা ভাত খাই আহি পালোঁ আৰু এতিয়া আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নেপাহৰিব হয়নে নহয় কওক হা বাই বাই
শুভৰাত্ৰি বোলো বাই বাই শুভৰাত্ৰি এইটো কোন হয় চিনি পাইছোৱে মোৰ লগত